Praise the Lord and Shalom everyone. আপোনালোক সকলোৰে ওপৰত ঈশ্বৰৰ প্ৰেম, দয়া, অনুগ্ৰহ প্ৰচুৰ পৰিমাণে থাকক আৰু আপোনালোক সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো। প্ৰিয়সকল, বাইবেলত লিখা আছে, যাত্ৰা পুস্তক 14:14 লিখা আছে, যীশুৱাই তোমালোকৰ নিমিত্তে যুঁজ কৰিব, তোমালোক হলে মনে মনে থাকিবা। আমি যেতিয়া যাত্ৰা পুস্তক 14 গোটেই আমি 14 পঢ়ো, তেতিয়া আমি ইয়াত দেখিবলৈ পাওঁ যে ঈশ্বৰে ইজৰাইল লোকসকলক মিছৰ দেশৰ পৰা তেওঁবিলাকক উলিয়াই আনিছিল আৰু তেওঁবিলাক যেতিয়া যাত্ৰা কৰি গৈ আছিল, তেতিয়া তেওঁবিলাকৰ সন্মুখত লাল সমুদ্ৰ, চুব সাগৰ আহি পৰে আৰু যেতিয়া তেওঁবিলাকে চুব সাগৰৰ সন্মুখত তেওঁবিলাকে চাউনি পাতি আছিল, ঈশ্বৰে মিছৰৰ ৰজা পৰোনৰ আৰু তেওঁৰ পাত্ৰ মন্ত্ৰীবিলাকৰ মন কঠিন কৰাৰ কাৰণে পৰোন আৰু তেওঁৰ ৰথ অশ্বাৰোহীবিলাক ইজৰাইলৰ লোকবিলাকৰ পাছে পাছে খেদি যায়। যেতিয়া ইজৰাইলৰ সন্তানবিলাকে পৰোন আৰু তেওঁৰ অশ্বাৰোহীবিলাকক, তেওঁৰ সৈন্য সামন্ত অহিত অশ্বাৰোহী 600 chariot and horsemen, অশ্বাৰোহী বিলাকে হয়তো যেতিয়া ইজৰাইলৰ সন্তানবিলাকৰ পাছে পাছে খেদি আহিছে, তেতিয়া ইজৰাইলৰ সন্তানবিলাকে যেতিয়া দেখিলে যে পৰোন আৰু তাৰ সৈন্য বাহিনীয়ে আমাৰ পাছে পাছে খেদি আহিছে, তেতিয়া ইজৰাইলৰ সন্তানবিলাকে মুচিৰ অহিতে কবলৈ আৰম্ভ কৰিলে যে মিছৰ দেশত মৈদাম নাছিল নেকি? মিছৰ দেশত মৈদাম নাছিল নেকি যে আপুনি আমাক ইয়াত অৰণ্যত মৰিবলৈ আনিলা? এইকাৰণে আমি তেতিয়া কৈছিলো, আমাক মিছৰ দেশতে বন্দী কাম কৰিবলৈ এৰি দিয়ক, কিয়নো আমি অৰণ্যত মৰিব ইচ্ছা নকৰো। এইদৰে ইজৰাইলৰ সন্তানবিলাকে, ইজৰাইলৰ বৃদ্ধ লোকসকলে মুচিৰ অহিতে ঋণাত্মক কথা কবলৈ আৰম্ভ কৰিলে। প্ৰিয়সকল, তেতিয়া মুচিয়ে তেওঁবিলাকক উত্তৰ দিয়ে যে আজি যি পৰিত্ৰাণ ঈশ্বৰে আপোনালোকৰ সাক্ষাতে কৰিব, তাক আজি তোমালোকে দেখিবলৈ পাবা। তোমালোকে ভয় নকৰিবা, থিৰে থাকা, কিয়নো যীশুৱে তোমালোকৰ নিমিত্তে যুঁজ কৰিব আৰু তোমালোক হলে মনে মনে থাকিব লাগিব। যেতিয়া ইজৰাইলৰ সন্তানবিলাকে তেওঁবিলাকৰ পাছে পাছে খেদি অহা সেই মিছৰৰ সৈন্যসমূহ দেখিছে, তেওঁবিলাক অত্যন্ত ভয় লাগিছিল। তেওঁবিলাকৰ মন নেগেটিভ হৈ গৈছিলে। তেওঁবিলাকে নিজৰ প্ৰতি নেগেটিভ কথা কবলৈ আৰম্ভ কৰিছিলে। প্ৰিয়সকল, আমি যেতিয়াই আমাৰ জীৱনৰ দুমহাবিলাক আমি অহা দেখো, তেতিয়া আমি বহুতবাৰ আমাৰ মন ঋণাত্মক হৈ যায়, আমাৰ মন নেগেটিভ হৈ যায়, যাৰ কাৰণে আমি নানা ৰকমৰ নেগেটিভ কথাবিলাক, নেগেটিভ কনফেশ্যনছ বিলাক আমাৰ মুখৰ পৰা ওলাই যায়। প্ৰিয়সকল, আমি বহুতবাৰ চিন্তা কৰো যে আমি ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব ময়ে উঠাব লাগিব, মান্থলি ফিজ ময়ে দিব লাগিব, গোটেই পৰিয়ালক চোৱা চিতা আৰু তাৰ সকলো খৰচ পাতি ময়ে বহন কৰিব লাগিব। আৰু আমি যেতিয়া দেখো যে আমাৰ
জীৱনৰ সমস্যাবিলাক বেছিকৈ বাঢ়ি যোৱা দেখো, তেতিয়া আমি সমস্যাবিলাকলৈ চাই চাই আমাৰ মন ভয়াতুৰ হৈ যায়। সমস্যাবিলাকলৈ আমি দৃষ্টি কৰি কৰি আমি অত্যন্ত নেগেটিভ হৈ যায়, যাৰ ফলত আমি ঈশ্বৰত বিশ্বাস কৰিব নোৱাৰো। আমি পাহৰি যাম যে আমাৰ জীৱনত এজন ঈশ্বৰ আছিলে যিজনে আমাৰ কাৰণে চিন্তা কৰে। ইয়াত ইজৰাইল লোকসকলে তেওঁলোকে নিজৰে প্ৰতি অত্যন্ত নেগেটিভ হোৱা দেখিবলৈ পাইছো। যেতিয়া ঈশ্বৰে ইজৰাইল লোকবিলাকক মিছৰ দেশৰ পৰা উলিয়াই আনিছিল, তেতিয়া ঈশ্বৰে অনেক অদ্ভুত কাৰ্যবিলাক মিছৰ দেশত কৰি তেওঁলোকক দেখুৱাইছিল। সেই যিবিলাক ইজৰাইল লোকে মিছৰ দেশত ঈশ্বৰৰ অনেক আচৰিত কাৰ্য দেখিছিল, সেই একে ইজৰাইল লোকবিলাকে যেতিয়া তেওঁলোকৰ ওচৰলৈ তেওঁলোকৰ পাছে পাছে ফৰোন আৰু তাৰ সৈন্যসমূহ খেদি অহা দেখিলে, তেতিয়া তেওঁলোকে অত্যন্ত ভয় কৰিবলগীয়া ভয় খালে। তেওঁলোক অত্যন্ত নেগেটিভ হৈ গ'ল। প্ৰিয়সকল, কিয় তেওঁলোকে ইমান নেগেটিভ হৈ গ'ল? কাৰণ তেওঁলোকে ঈশ্বৰৰ উপকাৰবিলাক পাহৰিলে। তেওঁলোকে পাহৰিলে যে অতীতত ঈশ্বৰে তেওঁলোকৰ কাৰণে মহৎ মহৎ আচৰিত আচৰিত অদ্ভুত অদ্ভুত কাম কৰিছিল। আমি বহুতবাৰ আমাৰ জীৱনত এনেকৈ হৈ যাওঁ যে আমি ঈশ্বৰৰ আচৰিত আচৰিত কৰ্মবিলাক, ঈশ্বৰৰ আচৰিত আচৰিত কাৰ্য আমাৰ জীৱনত যি অতীতত কৰিছিল, আমি এইবোৰ পাহৰি যাম। আৰু এতিয়া বৰ্তমান আমাৰ জীৱনত যি সমস্যা ধুমুহা ৰূপে আহিছে, তাক আমি তালৈ চাই চাই আমি অত্যন্ত নেগেটিভ হৈ যাওঁ, যাৰ কাৰণে আমি ঈশ্বৰত বিশ্বাস কৰিব নোৱাৰো। প্ৰিয়সকল, যেতিয়া মোচে ইজৰাইলৰ সন্তানবিলাকৰ কাৰণে কাতৰক্তি কৰিবলৈ ধৰিলে, মানে কান্দিবলৈ ধৰিলে, হে প্ৰভু কিবা এটা কৰা, লৰ্ড ডু সামথিং। তেতিয়া ঈশ্বৰে মোচিক ক'লে, তুমি কিয় কান্দি আছা? Why are you crying? তোমাৰ ইজৰাইলৰ সন্তানবিলাকক কোৱা, আগুৱাই যোৱা, তোমাৰ হাতত যি লাখুটিডাল আছে তাক সাগৰ ওপৰলৈ দাঙা আৰু তাত প্ৰহাৰ কৰা, আৰু সাগৰ দুভাগ কৰি সাগৰৰ মাজেদি পাৰ হোৱা। তেতিয়া মোচি নিজৰ লাঠি সাগৰত প্ৰহাৰ কৰিলে, আৰু সাগৰ দুভাগ হ'বলৈ গোটেই ৰাতি ঈশ্বৰে পূবৰ পৰা প্ৰবল বতাহ বলালে, আৰু দ্বিতীয় দিনা সাগৰ দুভাগ হ'ল, আৰু ইজৰাইলৰ সন্তানবিলাকে সেই সাগৰৰ মাজেৰে পাৰ কৰি গ'ল। আৰু যেতিয়া ফৰোনৰ সৈন্য সামন্ত অহি তেওঁলোকে ইজৰাইলৰ পাছে পাছে খেদি গৈছিল সাগৰৰ মাজে, বাইবেলত লিখা আছে যে ঈশ্বৰে তেওঁলোকক সাগৰৰ মাজতে পেলাই দিলে, সাগৰৰ মাজত তেওঁলোকক পেলাই দিলে, আৰু তেওঁলোকে তাতে মৰি থাকে। প্ৰিয়সকল, আমি বহুতবাৰ আমি বুজি নাপাওঁ যে আমাৰ জীৱনত আমি বহুতবাৰ সাগৰ দুভাগ কৰিবলৈ চেষ্টা কৰোঁ, যিটো ঈশ্বৰে কোৱা নাই। ঈশ্বৰে কোৱা নাই যে আমাক ঈশ্বৰ সাগৰ দুভাগ কৰিবলৈ কোৱা নাই। ঈশ্বৰে কৈছে আগুৱাই যোৱা। প্ৰিয়সকল, আমি বহুতবাৰ চিন্তা কৰোঁ, বহুতবাৰ আমি নিজৰ ওপৰত সকলো দায়িত্বভাৰ আমি লৈ লওঁ। আমি বহুতবাৰ সকলো দায়িত্বক আমি নিজৰ কান্ধৰ ওপৰত তুলি লওঁ, আৰু আমি ভাৰাক্ৰান্ত আৰু পৰিশ্ৰান্ত হৈ যাওঁ, যাৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত আমি ধৰি যাব নোৱাৰো। সেইকাৰণে প্ৰিয়সকল, আমি বাইবেলত লিখা আছে, মথি লিখা বাৰ্তা 11 অধ্যায় 28 পদত লিখা আছে, সেই পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, তোমালোকে মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ, সেইটোকে তোমালোকৰ ওপৰত মোৰ জোৰ লোৱা আৰু মোৰ পৰা শিক্ষা লোৱা। প্ৰিয়সকল, আমি বহুতবাৰ পাহৰি যাওঁ দে আমাৰ কাৰণে এজন স্বৰ্গত এজন পিতৃ আছে, যিজনে আমাৰ কাৰণে সদায় চিন্তা কৰে। তেওঁ আমাৰ কাৰণে সদায় চিন্তা কৰে, কিন্তু আমি বহুতবাৰ
আমি বহুতবাৰ কি কৰোঁ, আমি বহুতবাৰ আমাৰ নিজৰে ওপৰত সকলো সমস্যাবিলাক তুলি লওঁ। আমি যাৰ কাৰণে মানসিকভাৱে অত্যন্ত নেগেটিভ হৈ যাওঁ। আমাৰ মাইণ্ড অত্যন্ত নেগেটিভ আৰু ঈশ্বৰৰ বিশ্বাস কৰিব নোৱাৰা হৈ যাওঁ। প্ৰিয়সকল, আমি যদি আপোনালোক যদি আহিবলগীয়া সময়ত অৰ্থাৎ এই নতুন বৰ্ষত অত্যন্ত সুখী আনন্দিত হৈ থাকিব বিচাৰে, তেনেহলে আমি শিকিব লাগিব যে আমি বিশ্বাসেৰে আগবাঢ়ি যাব লাগে। আমি যদি বিচাৰো যে আহিবলগীয়া দিনত আমাৰ অত্যন্ত মনত শান্তি হয়, তেতিয়া আমি বিশ্বাসেৰে জীয়াই থাকিবলৈ আমি শিকিব লাগে। আমাৰ কাম সাগৰত ধুবাস কৰা নহয়, আমাৰ কাম আমাৰ যি আছে তাকে লৈ আগবাঢ়া। বাইবেলত লিখা আছে যে ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই যে আমি বিশ্বাসেৰে আমাৰ জীৱনৰ সমস্যাবোৰৰ মাজেদি আগবাঢ়ি যাবলৈ শিকিব লাগে। আমি যেতিয়া বিশ্বাসেৰে আগবাঢ়ো, ঈশ্বৰে তেতিয়া সাগৰ দুভাগ কৰে। যিদৰে ইজৰাইল লোকসকলৰ কাৰণে ঈশ্বৰে সাগৰ দুভাগ কৰিলে, সেইদৰে আমাৰ জীৱনত ঈশ্বৰে আমাৰ জীৱনৰ সকলো সমস্যা আমাৰ আগুৱাই যোৱা পথত আমালৈ সমাধান পঠাই দিব। আমি যেতিয়া পিলিপিয়াবিলাকৰ প্ৰতি পত্ৰ আমি যেতিয়া পঢ়ো, তাত লিখা আছে, তাত লিখা আছে 4 অধ্যায় 6 পদত লিখা আছে, তোমালোকে একোলৈ চিন্তা নকৰিবা, কিন্তু সকলো বিষয়তে তোমালোকৰ যাচনা ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক। তাতে সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি এই যীশুখ্ৰীষ্টত তোমালোকৰ হৃদয় আৰু মতিক পহৰা দিয়ে। প্ৰিয়সকল, আমাৰ যদি কিবা এটা সমস্যা থাকে, তেনেহলে আমি তাৰ কাৰণে চিন্তা নকৰি আমি ঈশ্বৰক ধন্যবাদ আৰু প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰক আমি জনাব লাগে আৰু বিশ্বাস কৰিব লাগে যে এইটো প্ৰাৰ্থনাৰ উত্তৰ ঈশ্বৰে দিলে। তেতিয়া সকলো বুদ্ধিতকৈ আমি বুদ্ধি লগাম ন, এই সমস্যাক মই কিদৰে সমাধান কৰোঁ। আমি বহুত চেষ্টা কৰোঁ, আমি বহুতবাৰ আমি চেষ্টা কৰোঁ যে নিজৰ মানে দক্ষতাৰে, নিজৰ বুদ্ধিৰে, নিজৰ মানে পদ্ধতিৰে আমি সকলো সমস্যা সলভ কৰিবলৈ চেষ্টা কৰোঁ। সকলোতকৈ উত্তম ঈশ্বৰৰ শান্তি, এই শান্তি আমাৰ হৃদয় আৰু মতিক পহৰা দিয়ে। তেতিয়া আমি নেগেটিভ নহওঁ। আমি যেতিয়া শান্তিৰে থাকোঁ, তেতিয়া ঈশ্বৰে আমাক লিড কৰে। আমি যেতিয়া ঈশ্বৰৰ শান্তিত থাকোঁ, তেতিয়া পবিত্ৰ আত্মাই আমাক গাইড কৰে কোনটো পথেৰে যাব লাগে। প্ৰিয়সকল, আমি সদায় সকলো সমস্যাৰ মাজত আমি সদায় পজিটিভ হৈ থকাটো প্ৰয়োজন। সেয়ে আমি সকলো বিষয়তে আমি ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ, ধন্যবাদেৰে তেওঁৰ আগত সকলো কথাবিলাক জনাই আমি বিশ্বাসেৰে আগবাঢ়ি যাব লাগে। মনত ৰাখিব, সাগৰ দুভাগ কৰা কাম আমাৰ নহয়। ঈশ্বৰে আমাক কোৱা নাই সাগৰ দুভাগ কৰা, ঈশ্বৰে কৈছে প্ৰাৰ্থনা কৰা, আগুৱাই যোৱা। আমি যেতিয়া প্ৰাৰ্থনা কৰি বিশ্বাসেৰে আগুৱাই যাম, সাগৰ দুভাগ হৈ যাব। আপনার সকলকে ঈশ্বরে আশীর্বাদ করুন। প্রেজ দ্য লর্ড।